পৰিল অলপ গহপুৰৰ ধামাকা খানা গহপুৰৰ ঘৰলৈ আহি এতিয়া দেই মোক আৰু ক'ত নিব ঠিক নাই এতিয়া ভাতটোতো একেবাৰে মজাকে খামেই আৰু কি হাঁহৰ মাংস সৰু সৰু হৈ আছে আজি খাই নকওঁ মই অন্য এটা আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালে আৰু আজিৰ ভিতৰত ডাইৰেক্ট গহপুৰৰ পৰা আৰম্ভ কৰি দিছোঁ একদম পূৰা মানে আমাৰ বহুতৰ ঘৰলৈ আহিছোঁ বৌ মাকৰ ঘৰলৈ আহিছোঁ গহপুৰ লগতে আহিছোঁ এতিয়া সেই ভাবিছোঁ আজি গহপুৰৰ ভিতৰত ডাইৰেক্ট আৰম্ভ কৰি দিওঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ শেষলৈকে চাব বুলি তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক তেতিয়া মই হ'লে নাও চাও চলাবলৈ নাজানো দেই এইফালে চাওক পূৰা নাও চলাই আছে পৰি নল'ব আকৌ দেই পৰি নল'ব মোৰ হ'লে ভয় লাগে দেই দ আছেগে ন অঁ চাওক পূৰা নাও চলাই আছে আজি পূৰা ভিডিঅ'টো গহপুৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু চাহ খাবলৈ মাতি আছে অ পৰিব দেই মোৰ হ'লে ভয় লাগে দেই চুলি তুলি পূৰা জাপৰি হৈ গ'লো ছোৱালী পূৰা বমি কৰি কৰি কাপোৰ কানি অৱস্থা নাই শেষ চব চপাই দিয়ক আকৌ এফালে হাতীও ওলায় বহুত ডাঙৰ ডাঙৰ হাতী ওলায় ন এফালে পূৰা চাওক কিমান ধুনীয়া পৰিৱেশ খাম খাম ৰ'ব বৌ মাকৰ ঘৰলৈ আহি একেবাৰে নাও চলাইছে আৰু কি কি কৰিব ঠিক নাই এতিয়া দেই মোক আৰু ক'ত নিব ঠিক নাই আলু কৈছে আলু খেতি চাবলৈ আহিছোঁ আলু খেতি এইফালে চাওক ফালে আলু খেতি চাবলৈ আহিছোঁ আৰু এতিয়া ভাতটোতো একেবাৰে মজাকৈ খামেই আৰু কি বনাইছে ভাত হাঁহৰ মাংস অহ কৃষ্ণ এইফালে কেনেকৈ উঠিম এতিয়া উঠিব পাৰিমনে আলু চাবলৈ আহিছোঁ ফেপনি ধৰি গ'লগৈ এইফালে আহি এইফালে ধনিয়াখিনিচোন একেবাৰে হেৰিয়ে হৈ গ'ল ভাতটো কিহে খুৱাব এতিয়া হাঁহৰ মাংস আৰু কি বনাইছে জানো ভিতৰত চোৱাগৈ নাই লৈ আহিছে এতিয়া হাঁহৰ মাংস দি ভাতটো ভালকৈ খাব লাগিব হয়নে এইফালে মূলাখিনি ডাঙৰ হৈছে নাই বাৰু চিঙচাহোঁ খালি সৰু সৰু হৈ আছে আৰু এতিয়া কমলা পাৰিমগৈ কমলা একদম পূৰা গছত পকি আছে ঘৰৰে এতিয়া কমলা পাৰিম অঁ এতিয়া কমলা পাৰিমগৈ মোৰ ফেপনি উঠি গ'লগৈ পাই মোৰো কিন্তু বহুত ভয় লাগে দেই নাৱত উঠিবলৈ চলোৱাটো বাৰু দূৰৰে কথা কিন্তু উঠিবলৈও বহুত ভয় লাগে চাওক এইজোপা কমলা লাগি আছে কমলা পকি আছে আকৌ ন অঁ আমি দুটামান পাৰিলোঁ এই চাওক দেখিছে নাই জানো এই পাৰিবা নি
even know. Orange color to orange, come up and pretty. পাৰিব ন ককাক পাৰিব ক'ব লাগিব ককাক পাৰিবলৈ ক'ব লাগিব Yes. পিঠা পকা মিঠৈকেইটা হেৰি চুইলা সোপাই একদম বিৰাট টান হৈ গ'ল নহয় আচলতে চুজি হেৰি পকা মিঠৈ চুজি লওঁ ভাত বনালে নি ভাত বনাই হৈ গ'ল বা কি বনালে এয়া হাঁহৰ মাংস এয়া তিতা তৰকাৰী মাছৰ লগত তিতা তৰকাৰী তিতা কি তিতা শুকুতা তিতা শুকুতা খাব পাৰে 1 কেজি তিনিটা আহিব নতুন নতুন বস্তু ডাঙৰ ডাঙৰ মাছ আনিছে হয় ককা ডাঙৰ ডাঙৰ মাছ আনিছে গহপুৰত আজি মাছ খাবলৈ আহিছোঁ হাঁহৰ মাংস খাবলৈ আহিছোঁ আৰু হা বমিয়া শেষ কৰি পেলাইছে মোৰ গোটেই গা হয় কাপোৰ গোটেই চেচ কৰি পেলাইছে আমাৰ ছোৱালী ইমান বমি কৰিছে গাড়ীত আৰু মানে সেই মাংস চাংস বনোৱা হ'লে হাঁহ মাংস বনালে মাছো বনালে আকৌ দেউতাই আকৌ ডাঙৰ গাছ কাপ এটা লৈ আহিছে আকৌ সেইটোকো বনাব লৈছে এতিয়া মায়ে কাটি আছে তাকে অকণমান দেখুৱাওঁগৈ মানে এইফালে চাওক কিমান ডাঙৰ মাছ কাটি আছে Gaskat. দেহা দেহা খাবা নে মাছ Nako, adi hai. কি আনিছে ন আমি আজি কলে আহিলো গহপুৰলৈ আহিলো হয় হা মই আকৌ গহপুৰ আহিছিলোঁ আজি গহপুৰৰ ধামাকা খানা পাকলি পিঠা আছে 19 টকা কেতিয়াবা খানা এটা খাবলৈ বৰ দিগদাৰ হয় সেইটো কাৰণে বোলো নাই লোৱা হোলা নেকি ফালে গছৰ কমলা এইফালে চাওক গছৰ কমলা পাৰিলো এয়া চাওক এফালে এজনী আহিছে ৰিল বনাবলৈ মেইন নেটটো কম বে জাতিলাও লাগি আছে ন জাতিলাও ছিঙিব লাগিব শাক পাচলি বুটলিম এতিয়া ঘৰৰ শাক পাচলি পূৰা চাব দেই এইফালে লাই শাক আছে চাওক এয়া এইফালে এয়া লাই শাক চাওক বুটলিম লাই শাক ঘৰৰে পূৰা একদম কি হৈছে মোৰ ছোৱালীজনী ৰ'বা বমাই হেৰি কৰিব অকণমান দিবচোন এতিয়া শাক বুটলিম আমি জাতিলাও লাগি আছে জাতিলাও বুটলিম পূৰা মজাকৈ এইফালে জাতিলাও গছ চাওক ৰিল বনাবলৈ আহিছে একদম পূৰা দিয়া বনাই দিওঁ এইফালে নতুন কাপোৰ পালে আইতাকে দিছে মোমায়েকৰ ঘৰৰ পৰা বা ধুনীয়া লাগিব কি খাবা পিজ্জা খাবা পিজ্জা খাই পেলালো আমি তোমাৰ কেক আছে কেক খাবা আকৌ কেকটো লৈ আহা চাওঁ চামুচ কি হ'ল আছে চামুচ তুমি পিজ্জাটো নাখালা অথনি গুণ বা আগলে খালে চামুচখন পৰিলে এতিয়া আহি আছোঁ আমি জাতিলাও ছিঙিবলৈ পূৰা গৰম উঠিলে চুৱেটাৰ টুৱেটাৰ পূৰা খুলি দিলোঁ খুলি আহি আছোঁ এফালে যাব পাৰিম ন এইবোৰ ধুনীয়া চাওক কিমান ধুনীয়া হৈছে চাওক আজি মানে গহপুৰৰ ঘৰলৈ আহি নিজৰ ঘৰলৈ অহা নিচিনা লাগি গৈছে আৰু পূৰা হা দিব আজি পূৰা মোৰ জোনাইলৈ যোৱাৰ নিচিনাহে লাগিছে তুমি নাহিবা তুমি তাই থাকা দেই তুমি নাহিবা তুমি আহিব নালাগে দেখা তুমি ইয়াতে কেক খাই থাকা হা আজি মানে সঁচাই কৈছোঁ একদম মোক গোটেই ঘৰলৈ অহা নিচিনা লাগিছে মানে জোনাইলৈ যোৱাৰ নিচিনা লাগিছে আমাৰ জোনাইটো এনেকুৱাই ঘৰটো এনে খেতি পথাৰ দেখিছে চাগে আপোনালোকে আগৰ ভিডিঅ'কেইটাত চালে মানে গম পাব এইফালে জাতিলাও পাৰিবলৈ কৈছে বৌয়ে দেহা তুমি নাযাবা তললৈ এইফালে এয়া জাতিলাও
কাটক কোমলীয়া নে চাওক আৰু এটা পাৰিলে দুটা হৈ যাবচোন হা গৰুক খোৱাতকৈ মানুহে খোৱা ভাল আমি খাওঁগৈ পতালো গপ ঘৰলৈ আহি এতিয়া ইয়াতো দাঁত আছিলে খোৱাতকৈ মানুহে খুৱাই ভাল গৰুক দানা বনাই খুৱাই আইও এয়া চাওক চাওক বলক আৰু কম জানিম জানো মাৰিব লাগিব এইফালে চাওক এই জাউবনখিনি জাউবন নে খেৰ বুলি কয় এইডোখৰ ফটো মাৰিবলৈ ধুনীয়া হ'ব ধুনীয়া ফটো উঠিব ফটো মাৰিব লাগিব ফটো কৰি মাৰিব লাগিব ধুনীয়া আপোনাৰ মোবাইলত মাৰিব লাগিব মোৰ মোবাইলৰ কেমেৰাটো ইমান ভাল ধুনীয়া হ'ব এতিয়া ধনিয়া উঠামগৈ ই আমাৰ ধনিয়া এতিয়া ধনিয়া উঠাম ই আমাৰ ছোৱালীয়ে কেক খাই ঘূৰি ফুৰিছে বমিয়াই আহিছে গোটেই ৰাস্তাটো বমি কৰি গৈ আহিছে গাড়ী কাপোৰ শেষ গোটেই চেকেটৰ পৰা ধৰি চব শেষ তিলেদি বনাইছে নি মাছ তিল পিচি বনাইছে হয় নাই তিলেদি বনাইছে মাছ মজা লাগিব আজি খাই কিমান খাবা মাছে মাছ থৈ দিয়ক ইমান কি এতিয়া কাৰণে হ'লেই হ'ল ইমান মানুহ বেছি নাই নহয়